গুড মৰ্নিং সকলোকে আৰু আজি স্বাধীনতা দিৱস আৰু আমি আহিছোঁ এটা ধুনীয়া জেগালৈ আৰু এই পাহাৰখনৰ ওচৰতে এটা ধুনীয়া জেগা আছে তাতে আমি যাম আজি ফ্ৰেণ্ড আমি ভিতৰলৈ সোমাইলোঁ কিন্তু এতিয়া যাব পৰা নাই কাৰণ কিয় বেলেগ ধৰণৰ এটা ৰিক্সি টাইপ মানে আৱাজ এটা আহি আছে আমি সাহসে কাৰণে খোজ দিবলৈ তো এইটো জেগাৰ পৰা আমি ওলাই যাওঁ কাৰণ বহুত ভয় লাগি আছে কিবা কিবি আৱাজ ওলাই আছে আৰু জংঘল হৈছে তো গতিকে যাওঁ আৰু আমি পিছফালে চাওক ইমান ধুনীয়া এখন পাহাৰ আৰু এই পাহাৰখনৰ মাজতে নিজৰটো আছিলে কিন্তু দুখৰ কথা আমি যাব নোৱাৰিলোঁ আৰু মানুহে কয় যে কিছুমান বস্তু নাই বুলি কিন্তু আছে আমি আজি নিজে গম পালোঁ মানে পুৰা শব্দ পাই আহিলোঁ তো এতিয়া বেলেগ এটা জেগাত যাওঁ আৰু जनगण मन अधिनायक जय भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा दादरा उत्कल बंगा विंध्य हिमाचल यमुना गंगा उत्कल जलधि तरंगा এইবাৰ আমাৰ দেশৰ ৭৭তম স্বাধীনতা দিৱস আজি দিনটো ১৯৪৭ চনত ব্ৰিটিছ শাসনৰ পৰা আমাৰ দেশ স্বাধীন হৈছিল আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰিবলৈ বহুতো বীৰ যোদ্ধাসকলে নিজৰ প্ৰাণ আহুতি দিছিল তেওঁলোকৰ এই বলিদানৰ বাবে আমি স্বাধীনভাৱে থাকিব পাৰিছোঁ ইয়াতে পতাকা উত্তোলন হৈ গ'ল আৰু খুব ধুনীয়াকৈ হৈ গ'ল আমিও সেইকাৰণে পালোঁ আৰু এতিয়া বেলেগ জেগাত যাওঁ আকৌ পাম হয়তো মই বৰ্তমান আছোঁ এতিয়া চন্দ্ৰপুৰ ৰোডত আৰু আজি চাওক গাড়ী চাড়ী অলপ পিছলৈকে আহিব আৰু আমি বেলেগ দিনা আহিলে পূৰা গাড়ী ভৰ্তি হৈ থাকে কিন্তু আজি নাই দেৰিকৈ ওলাব আৰু মানে গাড়ীবোৰ আহি বহুত ঠাই আহি পালোঁ আৰু এতিয়া ভাগৰ লাগিছে ষ্ট্ৰিং খাওঁ তাৰপিছত আকৌ জেগা জেগা খাওঁ বাৰু চাওঁ অলপ চন্দ্ৰপুৰ ৰোড হৈ আমি এতিয়া আহিলোঁ ৰাজাবাৰী হৈ ওলাই যাবলৈ আৰু ধুনীয়া নদীৰ কাষে কাষে আমি ওলাই যাম মজা লাগে আৰু ইয়াতে ৰিজৰ্টো আছে আৰু ধুনীয়া ধুনীয়া গাঁওবোৰো মানে এখন গাঁও আছে সুন্দৰ গাঁও এইফালে আমি ওলাই যাম তো মজা লাগে গৈ কেনে আৰু আগতেও গৈছিলোঁ এতিয়া যাওঁ ৰ'ব আৰু আজিও ইমান ধুনীয়া উপভোগ কৰোঁ আৰু জেগাবোৰ বন্দে মাতৰম চাওক গাইছ মই অকলে চিঞৰছোঁ আৰু মোৰ পিছফালে চাওক ইমান লোক আছে দেখাই দিয়ে বাৰু মোৰ পিছফালে চাওক এওঁলোকে এখন স্কুলৰ পৰা আহিছে আৰু তেওঁলোকে ইচ্ছা কৰিলে ঘৰতো থাকিব পাৰিলে হয় বন্ধ বুলি কিন্তু তেওঁলোকে ওলাই আহিছে অকণ সৰু ল'ৰা ছোৱালীবোৰেও মানে পালন কৰিছে স্বাধীনতা দিৱস ভাল লাগিছে আৰু ইমান সুন্দৰকৈ তেওঁলোকে আহিছে ধুনীয়াকৈ আহিছে ভাল লাগিছে আৰু আগলৈকে আহি ধৰক তেওঁলোকে ভাল লাগিব ফ্ৰেণ্ড আমি ৰাজাবাৰী হৈ ওলাই যাম বুলি ভাবিছিলোঁ আৰু ৰাস্তাটোৰ অৱস্থা চাওক আপোনালোকে নিজে চাওক মইনো আৰু কি ক'ম ক'ব লগা ভাষাই নাই আৰু ৰাস্তাটো কোনফালে আছিল মানে চিনে নাই একো চব পানী কি কেনচেল নেকি এইফালে কেনচেল আকৌ এইফালে ওলাই যাব লাগিব চন্দ্ৰপুৰ ৰোড হৈ কেনে ভাগৰুৱা থেংক ইউ ভিডিঅ' বনাই